ঐ তই খেলা খেলাই আছা স্কুল যাব লাগে টাইম হোৱা নাই এই চলিটোৰ লগত কি হ'ব খালি গেম এফালে মোৰ কামৰ টেনচন চাপ মোবাইল দি এইটো ল 20 টকা খাবি বাকিখিনি লৈ আহিবি হা বাবু সাহিতি হেলো আৰু স্কুল যাব টাইম হৈছে দেউতা অলপমান আছে লিখি কেনে যাও সাহিতি হয় দে বাবু এখিনি লিখিলো মোৰ অলপ বাৰীত কাম আছে মই যাওঁ আজি দেউতা 5 টকাই দিছি এ তই পিছে কেই টকা আনছে এ কি আজি আমার টাকা দিছি পি বুতরে সাবা যাবি ও দাম দে বাবু আইলি যা বেগটো থৈ ভৰিয়াত জ্ঞান থো মই ভাত কেতিয়া পাৰো হেল্ল' হে আপুনি কি বুলি ভাবিছে হে আজি 4 দিন হ'ল মই ফোন কৰি আছো ফোনটো ৰিচিভ নকৰে আৰু পাগল বুলি ভাবিছে নেকি হে কামটো মই কৰিব দিছো না নাই তে কৰিব লাগে উল্টা উল্টা নকব যি কৰিব দিছো তাড়াতাড়ি কৰক নহলে কথা বেয়া হ'ব কিন্তু বুজিছো মই হেখিনি বুজিছো কিন্তু মোৰটো বুজিব লাগিব ন দিয়ক হ'ব দিয়ক
মাতাল মই কালি পাই এতে হেল হেল না হুয়ে এ তো আমার হেফলে যাবি দিয়ে ফিফার হেলাম मुझे खेल बनता क्या वो तो खतन दा निजे मोबाइल निजे हम सकती अरे जमा बाबे वो बताल मैं नতুন साइकिल ललू होय ना कि मोका क्लक चल बार बिना ओ नहीं तो निजे साइकिल निजे चलबी मैं जाओ ये बुझছে आ हाला रुचुरा हेलो आ ए मोर बाइक ने दे ते যাবি তোতে কোনি ফোন মারছি আবু নগদ 40,000 তাহলে ঘুরবে যাব বাইকত মোর বাইক নাই বাইক লাগে মোক ইমিডিয়েট বাইক লাগলি ন আর তো খারাপ করবার আনটি মই হেগলা মই নাজনু জন্ম দিছে যাকে বস্তু উড়িবা লাগব হেনকাই মই কিন্তু বেলেগ কৰি দিম তুই কি করবি তো মুসলি মোর আগত ইমান ডাঙৰ কথা কবৰ আছে তোৰ চলি কাৰণে তুমি মোৰ হাতত আকো নাই আজি যে বেলেগ চলি হল হয় মই মোৰ তো আইফোন থাকিল বাইক থাকিল সেইকাৰণে কৈ থাকো ভালকে পঢ়াৰ কথা আজি তই যি দিন দেখছা ভালকে নপঢ়লি তোৰ চলিও সেই দিনে দেখো এনেকুৱা জ্ঞান চবে দেই সব চলি যি বাইক লৈ যাই আছে মই যি চাইকেল হান মাৰি যাবা লাগে কিমান লাজ লাগে মই জানো হা কথা কবা আছে পঢ়ি শুনি তো ডাঙৰ মানুহ হম তেতিয়া মই বাইক চলাম বুঢ়ো হম তো তেতিয়াই এই চেংৰা বয়সত এনজয় কৰবা নাপালি বুঢ়া বয়সত মই এনজয় কৰিম বাবু তই বুলি চাইকেল লৈ গেছে কলেজত মোৰ দিনত মই খালি পেটে স্কুলত গেছিলো খোজকাঢ়ি হা তই হে 1980 যুগৰ কথা কয় মোৰ আগত লাভ নাই তই কয় লৈ হাই গেছলি খালি পেটাই গেছলি তই গেছলি এতিয়া নহব এতিয়া এগিলা তই সস্তাকে দি লাভ নাই মোৰ বাইক লাগবো বস্তু মোৰ লাগবই নতুবা কথা বয়া যাব মই কৈ দিম মার দিলি একদম বরবার আসছি গ্যালাক্সি বেশি ভালো লাগে কে নাই আছো দে ভালে তোর পিছে খবর পাতি কে নাই নকলি আদি হুর কথা মই বহুত দুখ বাইক আন হুইজি হুইজি ভালো খাবি গেল ঘরে লাই ভাই গাড়ি চাল দিতে পারা তুই হতে পারা মন নাই যা তওয়া ঘুরবে যাবি নাকি দুয়া মানে যাবা মন যায় উঠ যাও ঘুরবে যাও গুটি মারবি এই মানুহ বাপরে সিংহাত কে লাগছি হারা দালত তোর এনকা ব্রেক মারে না মানুহ নাম হল বলি বাইক এহান দে আখাল না কর বাপরে বাপ হারা হারা পুরা বেলেগ বেলেগ লাগছি রস র তই পিছে সদায় এনকে থাকিম বুলি ভাবছা নাকি কিবা কাম বন করবি নে নকরা কাম বন কুনি দিব মোক কুনি দিব এন্দাল চেহারা ও তোক মই আপি চাবা লগ ধর না কাম করবে লগ ধরছু তোর চেহারার লগত কিয়া গেছে নহয় এই এতিয়া কাম কত পা অকস্মাত পঢ়ি থাকা চলি এটা হা আৰু লাজু লাগে এতিয়া হাজিৰা হাজিৰা করবে যাবা পঢ়ি থাকার পিছত লগত চলি হাজিৰা করা দেখা পালে কি বুলি কব হা এতিয়া তোনে ফিটফা তই ঘূৰি ফুৰা মই যে হাজিৰা করবে তোনে দেখা পাওয়ার কেনে লাজ লাগব মোক সেইকাৰণে যাওয়া নাই তো পাগলা আছে নাকি তোক হাজিরা করবে কোনি যাবা দিলা কাই তে মোক চাকৰি দিব মোক চাকৰি পাম তে তো কাম পাওয়া নাই তে মোর লগত যো তোক কেমান কাম লাগে আমার ফাদারে দিব যো যো মোর লগত হা ও
পইচা দিব না কাম করলি তে তই এলা টেনশন নলবি তই এক মাহত বাইক কিনার টাকা পাই যাবি তই তে যো ঘুরো যাওচোন যাবি নেকি দে যৌতে আরে টেনশন নলব কৰি দিম ন আৰু এই চৌধুৰীৰ এটা নাম আছে হ'ব দিয়ক এই ব্লেক এণ্ড হোৱাইট চিনেমাৰ চাইড কেৰেক্টাৰ তোক কি কৰিব দিছিল হা নহয় দাদা এই গাঁৱৰ মানুহবোৰৰ কাৰণে কৰিব পৰা নাই গাঁৱৰ মানুহ চব গাঁৱতে এটা লিডাৰ থাকে তাক 2 টকামান দি দিবি কি আছে আৰু হৈ যাব কাম এই সৰু সুৰা কামবোৰ যদি তহঁতে কৰিব নোৱাৰা কি কৰিবি নো 2টামান খুৱাই দি আৰু কাম কৰ যা হ'ব দাদা কৰি দিম দাদা ক ই মোৰ লগৰ হয় এনে আছে আৰু কাম বন বোলে নাপায়ে ইয়াকো এটা কাম দিব লাগিছিল কিবা হ'ব দে কৰিব তোৰে লগত যিহেতু আৰু ক'তনো তাক মই এনে যাব দিম দে কৰিবি আমাৰ কামবোৰ বুজাই দিব কৰি যাবি টেনশ্যন নাই পইচা পাতি টেনশ্যন নাই আৰু মোৰ লগত থাকিলে এটা পাৱাৰত থাকিব পাৰি ঠিক আছে খুৰা ঐ বল ৰাজা ঐ ৰিজা তই কৈ থাক মই যাই আছো ঐ ৰিজা এইটো ফলেনৰ ল'ৰা নেকি ন হয় মই জানোতো সিহঁত বহুত দুখীয়া মানুহ হয় দেউতা কিবাকে চলি আছে আৰু এনে এতিয়া এটা কাম কৰিবি তই মই যে কালি আনিছিলোঁ OnePlus টো সেইটো তই তাক দি থৈ যা ঠিক আছে এনেকৈ এটা এটাকে চব মোৰ তলত ৰাখিব লাগিব দাদা তোৰ কাৰণে এটা মোবাইল দিব লাগে OnePlus হয় কামত নধৰাওঁতে মোবাইল পালোঁ এতিয়া গৈছা থেংক ইউ দেই বাপৰে বাপ দেই মই আহিম দেই ঠিক আছে কক গেছলি কোৱাৰ পাৰাই কামক কিন্তু দাদা কামক আৰু চা মোবাইল OnePlus তোৰ মোবাইলত চাওঁ পাঁচটি দিবা আমোৰ জইন কৰি মই দেখিছা তোৰ মোবাইল বিক্ৰী কৰি থাকো দাদা আপুনি কিন্তু বেলেগ মাথা লগাইছে মইতো কামটো নহ'ব বুলি ভাবিছিলো আপুনি যে কি মাথা লগাইছে কামটো হৈ গ'ল আৰে সেইকাৰণে তহঁতৰ বছ মই আৰু এটা কথা যিটো কাম মই কৰোঁ বুলি ভাবোঁ তাক মই যেনেকৈ নহওক কৰিহে দাদা কষ্ট কৰি এটা আঁকিব পঠাইছো কালি তাৰ বাৰ্থডে বাহ তোৰো গাৰ্লফ্ৰেণ্ড আছে থাকিব নোৱাৰি নেকি পাৰে এনে দে মই অনলাইন কিবা এটা দি আছোঁ আদাৰ মই কামত যাম ও বাবু তই এনে কি কাম কৰা কৰিছে তই ইমান হল কাম তই মোবাইল আনলি বাইক ললি আৰু কিবা কানি কৰিব ধৰিছে আৰু তই ইমান ৰাতি ৰাতি আগে কৰিছে আৰে এনে বহি থকা চলি এটা কাম এটাত সোমাইছো হা তই যিখিনি পাব লাগে পাই আছা সেইখিনি আৰু তই এনে কাৰ লগত কাম কৰি আছা ন ৰাজা আছে যি আমাৰ লগৰ
ৰাজাৰ দেউতাকে মোক কামটোত সোমাই দিছি। ও চৌধুৰী, সেই মানুহটো কিন্তু বাবু ভাল নহয় দেই। তো সেইকাৰণে ইমান হল কামটা বস্তু গিলে আনি আছা। আকো বয়া নহয় ফাদাৰ, তই যিখিনি দিব পৰা নাছিলি সেইখিনি মোক চৌধুৰী ঘূৰাই দিছি, সেইকাৰণে জ্বলি আছা তই। সেইগিলা কৈ লাভ নাই, মই যাওঁ। ইমান ৰাতি হল, এই চলটো ক'ত বেয়া গেছি? এই সদায় সদায় ৰাতিকে আহা কৰছি ঘৰক, আৰু দিনটো বা কি হাসি। সালা রাতি হয়ে যাইছে, আই বেড়ে অনাই তার কাটতারে খবর তোলাও কেনকে জানো করতেছে এইকে। কি হতা তো মই নাই, ইমান ৰাতি হয়। ইমান রাতি গেলে তো কত কি করিসলি? মই কামো গেছো, আপি চাবা যাৱা নাই। আপি চাবা গেলি ৰাতি হলি ইটো হাংকা ইফা নাগেলি, কামক গেলি ৰাতি হয়। হাত চাত খাইছে না নাই, মই নেই কিয় যা যা মোক কামুক গেছে হই, কিন্তু তোরে রাতি গেলে কি কাম থাকে? থাকে আৰু কিবা সেইবুলিয়ে তোক চব কম না। তই কামত গেছে মই বয়া পাও নহয়, কিন্তু তই যিটো মানুহৰ লগত গেছে সেই মানুহটো ভাল নহয়। মোৰ সেইকাৰণে টেনচন হয়, আৰু সি কেতিয়াবা কিবা কামত ফাঁচে হেলবো তো। ঐ ফাদা, তই চৌধুৰী সুধাৰ কথা হাংকা নকবি, তোৰ চাহি বহুত মৰম কৰে। মই কামত জইন দিয়াৰ লগে লগে মোক OnePlus এটা দিছি, পইচা দিছি, এইবাৰ বাইক এখন দিছি। হা কথা কবা আহিছে, সেইকাৰণেতো মোৰ টেনচন। এনে তো তাৰ কি কাম কৰি দিছে? তোক দিমেন বস্তু দিছি, বেছি ধাৰ বোৱা নদী কলকান্তে বালিশ্বৰ কৰে, সেইটো কথা মনত ৰাখবি। তই ইমান মোক 7টা গান দিগা নালগে। ভাত খাইছে আজি ঘুমক নাই খাৱা যেতিয়া খাই দিলো। দাদা, আমাৰ যে কামৰ কথাগিলা গম পাই আছে, কি হ'ব এতিয়া? তাকেতো ভাবি আছো, কিবা এটাতো কৰিব লাগিব। পুলিচে গম পালে কেনেকে? গাখীৰ খুৱাই ফেটিসাপ পুহি আছিলো। ৰাছেল যে আছে, সি পুলিচৰ মানুহ, গোটেই কথাবোৰ সি পুলিচক কৈ দিছে। কি ৰাছেলে কি আমাৰ লগত এনেকুৱা গাদ্দাৰি কৰিলে? কি হৈছে ৰাজা? ৰাছেল পুলিচৰ মানুহ, সি আমাৰ যিমান গোপন কথা আছিল ন, সি চব পুলিচক কৈ দিলে। কি খুৰা, কিবা এটাতো কৰিবই লাগিব। তাকে ভাবি আছো, কিবা নহয় কিবা এটাতো কৰিব লাগিব। নহয় খুৰা, তাক ফিনিছে কৰি দিমে। নালাগে নেকি? কি নালাগে, কিবা কৰাক লাগে মোৰ ধৈৰ্য নাই খুৰা। কাম হৈ গল ৰাজা, মাতালে কৰি দিব। কি হব এতিয়া? মাতালক পুলিচে বিচাৰি আছে আৰু সি মোক ফোনৰ ওপৰতে ফোন কৰি আছে। হবলে কি আছে, তাক বচাব চেষ্টা কৰিছিলো কিন্তু নোৱাৰে। এতিয়া সি আমাৰ মানুহ নহয়, আৰু তই তাৰ ফোন চোন ৰিচিভ নকৰিবি, নহলে বিপদত পৰিবি। ঠিক আছে ফাদাৰ, কিন্তু সি যদি ধৰাত পৰাৰ পিছত পুলিচৰ আগত আমাৰ কথাবোৰ কৈ দিয়ে, তেতিয়া কি হব? প্ৰমাণ কি আছে সি আমাৰ লগত কাম কৰা? কি কব পুলিচক? একো কব নোৱাৰে সি। মই ইমান বাৰ ফোন মাৰিছো, কিয় ফোনটো ৰিচিভ কৰা নাই? তই ইয়াত কিয় আহিছ? তোক বিচাৰি যদি পুলিচ ইয়াতে আহি পায়? যা যা যা, তই ইয়াৰ পৰা যা। কিবা পইচা পাতি লাগে তোক মই দি দিম, কিন্তু ইয়াত তই থাকিলে ফচি যাম মই। খুৰা, মোক পইচা নালাগে, মোক লুকাই থকা জাগা একটু কৈ দিয়ক। আরে ক'ত লুকাব দিম তোক মই? কাৰণ আপোনালোকৰ কথা দি মই মাৰিছো দিয়ক। মোক এতিয়া জুকে থকা জাগা লাগে। এতিয়া তই ইয়াৰ পৰা যা সোনকালে। আবে কেলা, তই মোক চাগে চিনা নাই। তোক ধৰিবৰ কাৰণে মোৰ হাতত একো চবুত নাছিল, সেইকাৰণে মই ইয়াক আগে এৰেষ্ট কৰি লৈছো। গাদ্দারি করিলে রাস্তালে করেছে তো করলে তো খালি বেড়া মই। আরে তহঁতৰ সেই দাদাগিৰি গ'ল, এতিয়া বল থানালৈ।